নিষ্ঠুৰ ব্যাধৰ সৰল তীক্ষ্ণ আঘাতত নিহত এটা ক্ৰোজ পক্ষীৰ মৃত্যুত লগৰীয়াটোৰ হৃদয় বিদৰা দৃশ্য প্ৰত্যক্ষ কৰা আদিকবি বাল্মীকিৰ মুখেদি কবিতা হৈ নিগৰিছিল এইদৰে আৰু এনেদৰে সৃষ্টি হৈছিল বিশ্বৰ প্ৰথম মহাকাব্য ৰামায়ণৰ প্ৰথম শ্লোকটি ঠিক যেন সেই অনাদি কালৰে পৰাই কবিতাই যুগে যুগে মানুহৰ হৃদয়ত সুখ দুখ আনন্দ বেদনা পোৱা নোপোৱাৰ একোখনি নৈ খলগু ধাৰাৰ দৰে বোৱাই আনিছে আৰু এই কবিতাই যেতিয়া আবৃত্তিৰ জৰিয়তে কণ্ঠনি কৰি ওলাই আহে তেতিয়াই মানুহৰ হৃদয়ত জগাই তোলে এক অনন্য আলোড়ন সঁচা অৰ্থত কবিতা এটাই প্ৰাণ পাই উঠে কেৱল আবৃত্তিৰ জৰিয়তে সেয়েহে কোৱা হয় আবৃত্তি कृष्णाय वासुदेवाय दैवकी नंदनाय च नंद गोप कुमाराय गोविंदाय नमो नमः नमः पंकज नाभाय नमः पंकज मालिनी नमः पंकज नेत्राय नमस्ते पंकजं ग्राये वसुदेवं सुतं कृष्णं कंकसानुरमर्दनं दैवकी हृदयानन्दं कृष्णं वन्दे जगद्गुरुं हरि দেখা যায় যে প্ৰাচীন কালৰে পৰাই আবৃত্তিয়ে জনজীৱনত এক বিশেষ ভূমিকা পালন কৰি আহিছে অতীতত আবৃত্তি আছিল ধৰ্ম প্ৰচাৰৰ আহিলা প্ৰাচীন কালত লিখিত ব্যৱস্থা নথকাৰ বাবে বিভিন্ন ধৰ্মীয় গ্ৰন্থসমূহ সুৰ লগাই শ্ৰুতিমধুৰকৈ পৰিৱেশন কৰি শ্ৰোতাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা হৈছিল অসমত নৱবৈষ্ণৱ আন্দোলনৰ মাজেৰে শংকৰদেৱ আৰু মাধৱদেৱে যি নাম ধৰ্ম প্ৰচাৰ কৰিছিল তাতো কীৰ্তন ভাগৱত নাম ঘোষা আদিৰ
কথন কাৰ্যৰ যোগেদি আবৃত্তি কলাৰ লৌকিক কৃতি প্ৰকাশ পাই আহিছে। ৰামায়ণ আৰু মহাভাৰতৰ দুটি মুখ্য নাৰী চৰিত্ৰ হৈছে সীতা আৰু দ্ৰৌপদী। ত্যাগৰ প্ৰতি অভাগিনী নাৰী সীতা আৰু দ্ৰৌপদী কাব্যিক চেতনাৰে কেনেদৰে তুলি ধৰিছে কবি পৰৱী ডেকা হাজৰিকা আৰু কবি জ্যোতিৰেখা হাজৰিকাই আহকচোন আমি শুনো। বাতে হাতে কাশী কৰবাৰ থাকে একজন প্ৰেমিক ৰাৱণ আৰু সত্যৰ প্ৰতিষ্ঠিত বুলি ঢাক ঢোল বজাই ছদ্মবেশত ঘৰে ঘৰে থাকে একজন ৰাম ধীৰ স্থিৰ শান্ত কিশোৰ ভুৱা পোচাক পিন্ধা ৰাম আৰু ৰাক্ষসৰ সকলো লক্ষণ লৈও চূড়ান্ত প্ৰেমিক ৰাৱণৰ যুগে যুগে সংঘাত প্ৰেম আৰু প্ৰতিহিংসাৰ বৈধ